কাৰ্বি ছাত্ৰ সন্থাৰ নেতা ৰাকেশ টেৰাং গ্ৰেপ্তাৰ ধন দাবীৰ অভিযোগত অশ্লীল ভিডিঅ' ভাইৰেল কৰি ধন দাবীৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ নেতা ৰাকেশ টেৰাং গ্ৰেপ্তাৰ ডিফু আৰক্ষী যুৱতীৰ ওচৰত যুৱকক নগ্ন কৰি ধন দাবীৰ অভিযোগ গ্ৰেপ্তাৰ ছাত্ৰ নেতা ডিফুৰ এজন ব্যৱসায়ী পুত্ৰৰ ভিডিঅ' ভাইৰেল দি পৰিছে 10 জানুৱাৰীত ব্যৱসায়ীৰ পুত্ৰই দিছিল এজাহাৰৰ মতে বলপূৰ্বকভাৱে এখন বাহনত উঠাই নিছিল যুৱকক গাড়ীত নি উলংঘ কৰিছিল যুৱকক ছাত্ৰ সংগঠনটোৰ একাংশ নখ্যাত কৰিছে এই অভিযোগ ডিফু আৰক্ষী গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ নেতা ৰাকেশ টেৰাঙক 10 জানুৱাৰীত এজাহাৰ দিছিল ব্যৱসায়ী পুত্ৰই Nilifan ada di Nilifan ada di tim Mongol je. Nilifan utar dah poisa pisi Nilifan apa ni? Kalau yang kami kongguan kami, dia rukan lomde. Kerja kami lomde. Pulis tu. Hari pasuri hari lama lagi tunggu. Amar tu ikut dah tu di mana lagi amar bantu kali. গাড়ী খন নিয়া তুমি তোমার পড়া না ভাই এখন কেমন গল Nilifan ada di Nilifan ada di tim Mongol je. Nilifan utar dah poisa pisi Nilifan apa ni? Lalu yang kami kongguan kami, dia rukan lomde. कैसे के चुप किया बे कैसे तुमके चुप किया बे लसीदा के तो निशान जाने वाला नहीं पासिलोन पुलिस तो नितुम तू बोलो लसी अरे पसोरी यार लान में लो तुमके ओ আমার তো ইকুন দায়িত্ব দিব না লাগে আমার মানুষ কারণে ইতুয়ে দাবি আছো আমার লান में লো তুমকে কইকে papona ang kanglambe si dami Rakesh, last word. pasung lo pulo tangte kardiang lo gara turpak sing itum se songi oh lo en order la pentu itum arona teng me songi hey कैसे के चौक जावे राकेश तेरंग के चौक जावे खांगला में लसी लाके लासी पुलिस খবৰ পাই মেডিকেল কলেজত আহিছে তাক এনেকা থ্ৰেটেনিং কৰিছে যে তাক ডাঙৰ ক্ৰিমিনেল কৰা মানুহ নিচিনা তাক হাত চাত বান্ধি আনিছে এইটো আমি ভাল লগা নাই আমি ডিফু ডিষ্ট্ৰিক্ট কমিটিৰ পৰা এইটো আমি মন দুখ লাগিছে আৰু যোন তেখেত একো ভুল নাই যোনটো ভুল কৰিছে নিশান জৈন শ্ৰীমংগল মালিকে যোনটো ভুল কৰিছে তেখেত একো পুলিচে একো কৰা নাই আৰু এই বিষয়ে পুলিচে একো তেখেত একো নকৰাকৈ ৰাকেশ আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন লগত কাম কৰা তাক কিয় এৰেষ্ট কৰিছে আৰু আমি এইটো ডিমাণ্ড কৰিছোঁ যে তাক সোনকালে ৰেহাই হ'ব লাগে বুলি আমি ডিফু ডিষ্ট্ৰিক্ট কমিটিৰ পৰা ডিমাণ্ড কৰিছে মানে কেতিয়া এৰেষ্ট কৰিছে ক'ৰ পৰা কৰিছে তাক ক'ত পৰা এৰেষ্ট কৰিছে আমি গম পোৱা নাই কিন্তু তাক এৰেষ্ট হৈছে বুলি আমি খবৰ পোৱাৰ পিছত মেডিকেল কলেজত ট্ৰিটমেণ্ট কাৰণে আনিছে বুলি আমি খবৰ পোৱাৰ পিছত আমি ডাইৰেক্ট মেডিকেল কলেজত আহিছে তাক কিমান টাইমত এৰেষ্ট কৰিছে ক'ত এৰেষ্ট কৰিছে এইটো আমি খবৰ পোৱা নাই